সহায় লাগে অতি সোনকালে মোক সহায় কৰক ইয়াত মোৰ হাজবেণ্ডৰ পাধৰি চবে মাৰিছে কিন্তু ইয়াত পুলিচ প্ৰশাসনে শুনা নাই স্যাৰ মোক সোনকালে আপুনি ইমাৰ্জেন্সি সহায় দিয়ক মোক স্যাৰ প্লিজ স্যাৰ মোৰ গতি বহুত বেয়া স্যাৰ সোনকালে স্যাৰ মোক সহায় লাগে প্লিজ মই আজি আকৌ লাইভ আহিছো মই ৰাজস্থান অসমৰ ছোৱালী ৰাজস্থানত মই এতিয়া আছো মোৰ শহুৰ বাৰী ৰাজস্থান মই মাননীয় সন্মানীয় বীৰ লাচিত সন্থা মাননীয় মুখ্যমন্ত্ৰীক মই সহায় বিচাৰিছো ইমাৰ্জেন্সি মোক সহায় লাগে মোৰ ইয়াত মাৰিব মাৰ্ডাৰ কৰি দিব মোৰ হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালে মোৰ হাজবেণ্ডে দালালক পইচা খুৱাই মোৰ খুৰাক পইচা খুৱাই লাখ টকা মোক বিয়া পাতি আনিছিলে স্যাৰ মই বিহপুৰীয়া ছোৱালী আৰু মোক যোৰহাটত মই ৰাজস্থানত লৈ আহিছিলে ৰাজস্থানত মোক ইয়াত 7-8 বছৰ ৰাখিলে চচুৰ বাৰী তাৰপিছত ইয়াৰ পৰা মোক ইয়াত মোৰ লগত বহুত অত্যাচাৰ হ'ল ছাৰ মোক 16 বছৰ বয়সত বিয়া পাতি আনিছিলে মোৰ মানুহজন 37 বয়সত আছিল তেখেতৰ বয়স 37 আছিল মোক যেতিয়া বিয়া পাতি আনিছিলে ছাৰ মই একো বুজি নাপাওঁ মোৰ একো মই জ্ঞান নাছিলে মোৰ লগত বহুত অত্যাচাৰ কৰিলে মোক তাৰপিছত ইয়াৰ পৰা উলি ঢাকা মাৰিলে তাৰপৰা মানুহটোৱে নি পেলাই তাত অসমত যোৰহাটত দিগম্বৰ চুকত মোক ৰাখিছিলে তাত ৰাখিছিলে কিন্তু তাত ৰাখিও মোক ভালকে ৰখা নাছিলে এজনী ৰখেল নিচিনাকে ৰাখি থৈছিলে ছাৰ মোক এতিয়া তাৰ পৰা মোৰ লগত ইমান অত্যাচাৰ এজনী ছোৱালীও তেখেতৰ জন্ম হৈছিলে আছে মোৰ লগত আৰু দুটা বাচ্চা জন্ম নহল মৰি গল ছাৰ মোৰ লগত ইয়াত বহুত অত্যাচাৰ হৈছে ইয়াত পুলিচে নুশুনে ছাৰ পুলিচে প্ৰশাসনে মই বহুত দৌৰিছো ইয়াত মোক মাৰি পেলাব ছাৰ মই ৰাজস্থানত অকলে হৈ গৈছো আৰু গোপাল বাইটি এটি ৰোডত আপোনাৰ যোৰহাট তেখেতৰ ৰিলেশ্যন আছে যোৰহাট গোপাল বাইটি CS বাচুনৰ দোকানখন হ'ল টুকলাই ওচৰত বাচুনৰ দোকান আছে তেখেতৰ গোপাল বাইটি মোৰ মানুহজনৰ ৰিলেশ্যন হয় হেহেতে মোক আনি পেলাই তাতো তেখেতৰ ৰিলেশ্যন আছে গোপাল বাইটি CS বা যোৰহাটত বাচুনৰ দোকান আছে এটি ৰোডত ছাৰ মোক ইমাৰ্জেন্সি সহায় লাগে মোক ইমাৰ্জেন্সি মাননীয় মুখ্যমন্ত্ৰী আৰু বীৰ লাচিত সন্থা মোক সহায় লাগে অতি সোনকালে মোক সহায় কৰক ইয়াত মোৰ হাজবেণ্ডৰ পাধৰি চবে মাৰিছে কিন্তু ইয়াত পুলিচ প্ৰশাসনে শুনা নাই ছাৰ মোক সোনকালে আপুনি ইমাৰ্জেন্সি সহায় দিয়ক মোক ছাৰ প্লিজ ছাৰ মোৰ গতি বহুত বেয়া ছাৰ সোনকালে ছাৰ মোক সহায় লাগে প্লিজ ছাৰ প্লিজ মোক সহায় কৰক ছাৰ মই ইয়াত একদম মোৰ লগত বহুত বেয়া অন্যায় হৈ আছে ছাৰ 17 বছৰ হৈ গ'ল ছাৰ মোৰ বিয়াখন ইমাৰ্জেন্সি ইমাৰ্জেন্সি সহায় দিয়ক ছাৰ মোৰ এজনী ছোৱালী আৰু মোক মাৰি পেলাব নহ'লে সোনকালে মোক সহায় লাগে ছাৰ যোৰহাট দিগম্বৰ চুকত আছিলো মই মোৰ ভাড়াঘৰ ছাৰ মই আপোনাক লোকেশ্যন দিছো আৰু ৰাজস্থান নখা বিকানেৰ জিলা পৰে বাবু মোৰ আধাৰ কাৰ্ড দেনা বিকানেৰ জিলা পৰে নখা ডিষ্ট্ৰিক্ট মই লোকেশ্যন দিছো ছাৰ পুৰা লোকেশ্যন দিছো আপোনাক ৰাম গোপাল ভট্টাৰ চক আৰু ৱাৰ্ড নং 13 ৰাজস্থান বিকানেৰ নখাত ঘৰ আছে মোৰ শহুৰ বাৰী নখা ডিষ্ট্ৰিক্টত ঘৰ আছে ঘৰ আছে ৱাৰ্ড নং 13 ৰাম গোপাল ভট্টাৰ চক জয়নাৰায়ণ ৰাঠি অমৰচন্দ ৰাঠি মোৰ হাজবেণ্ডৰ নাম মোক সোনকালে ইমাৰ্জেন্সি ছাৰ সহায় লাগে মোক প্লিজ ছাৰ প্লিজ মোক সহায় কৰক মাননীয় সন্মানীয় বীৰ লাচিত